আশীৰ্বাদ কৰি তেওঁলোকে অভিষেক কৰাৰ সময়ত এতিয়া আৰম্ভ কৰক। Seithang, Titus, Singson. In the presence of God and of His congregation, it is necessary that you should answer with all sincerity of heart the question I now ask you. Do you believe in one God, the Father, the Son, and the Holy Spirit? And do you confess Jesus Christ as your Savior and Lord? Second, do you believe in your heart that you are truly called of God into His holy ministry and to the pastoral oversight of the people of God? From the Holy Spirit, Do you promise to execute your ministry with all faithfulness to preach and teach the Word of God from the Holy Scripture, to lead God's people in worship and administration of the sacrament, to tend the flock of Christ, and to do the work of an evangelist? Do you promise to be faithful in prayer and in the reading and study of the Holy Scripture, and to lead a life worthy of the holy to which you have been called? Yes. Our Lord Jesus, the great shepherd of the sheep, May the gods of peace, who love again for the dead our Lord Jesus, the great shepherd of the sheep, by the blood of the eternal covenant, equip you with everything good, that you may do His will, working in you that which is pleasing in His sight, through Jesus Christ, to whom be glory forever and ever. Amen. স্বর্গ আর পৃথিবী সৃষ্টি করা পবিত্র মহান ঈশ্বর, আপনার আশীর্বাদ আজি Seithang, Titus, Singson, আজি আপুনি তেওঁক মাতিছে আৰু তেওঁক আপুনি দায়িত্ব দিছে যে আজিৰ পৰা প্ৰভু যীশু আপোনাৰ আজ্ঞা পালন কৰি পেলাই তেওঁৰ গোটেই জীৱন আপোনাৰ সেৱা কৰিবলৈ কাৰণে আপুনি যেনেকৈ মাথিউ 28 অধ্যায় আৰু 19 আৰু 20 কৈছে, যোৱা তোমালোকে বিশ্ব কৰি পিতৃ-পুত্ৰ পবিত্ৰ আত্মাৰ বাপ্তিস্ম দিয়া আৰু তেওঁলোকক শিক্ষা দিয়া, তেওঁলোকক মানি চলিবলৈ কাৰণে তেওঁলোকক হুকুম পালন কৰা বুলি কৈছে, আৰু তেওঁলোকক গোটেই দেশলৈকে তেওঁলোকৰ সংগে সংগে আপুনি থাকিব বুলি কৈছে। গতিকে আজি এই আপোনাৰ মহান আজ্ঞা কিন্তু পালন কৰিবলৈ কাৰণে গতিকে আশীৰ্বাদ কৰিব আপুনি জহৰ যেনেকৈ কৈছে 20 অধ্যায় তাতে 21 পদত কৈছে, পিতৃয়ে যেনেকৈ মোক পঠাইছে তেনেকৈ মইও তোমালোকক পঠাই আছো। ঠিক সেইদৰে আজি ইয়াতে Seithang, Titus, Singson, আজি কৰিছো আপোনাক মনোনীত কৰিছে, গতিকে আশীৰ্বাদ কৰক। গোটেই জীৱন কৰিছো আপোনাৰ পবিত্ৰ আত্মাৰ দ্বাৰাই তেওঁলোকক চলাব, কথা ক'ব, তেওঁৰ দ্বাৰাই কাম কৰিব, আৰু তেওঁৰ লগত সদায় কৰিছো আপুনি থাকি পেলাই তেওঁৰ মিনিষ্ট্ৰী, তেওঁৰ সকলো কামতে আপুনি আগবাঢ়ি লৈ যাবলৈ কাৰণে
আপোনাৰ পবিত্ৰ আত্মাৰ জ্ঞানৰ পৰা তেওঁ সহায় কৰিব বুলি এই বিশ্বাস কৰি পেলাই প্ৰাৰ্থনা কৰি আছো আৰু আজি যিটো Seithang Titus Singson তাক আজি পিতা পুত্ৰ আৰু পবিত্ৰ আত্মাৰ নামত আজি মনোনীত কৰিলো আমেন আজিৰ পৰাহে এখেতক তৰ্কেল বুলি পৰা বুলি মাতা হ'ব আৰু কেৱল তেওঁৰ লোকবিলাকে আত্মিক দিশত চলাবৰ কাৰণেহে কেৱল তেওঁহে কৰিব আৰু এটা কথা জানি যদি কিবা কিবি যদি বাইবেলৰ পৰা যদি চালৰি কাটি যায় যদি মন্দিৰ বাহিৰ কৰিবলৈ হয় ৰেভাৰেণ্ডৰ টাইটেলটো সেইদিনা নালাগিব কিন্তু যিমানলৈকে ভুল থকা জীৱনেৰে শিকিব আপোনাক ৰেভাৰেণ্ড বুলি মাতিব আৰু সকলো কাৰ্য আৰু ভাৰ নিশ্চয় আপোনাৰ পিতৃ পুত্ৰ পবিত্ৰ আত্মাৰ নামত আজি জানিয়ে লওক আপোনাক আমি ৰেভাৰেণ্ড বুলি অভিষেক কৰি আজিৰ পৰা আপুনি ইয়াতে প্ৰতিষ্ঠা কৰাৰ দৰে আপুনি আজি পিতা পুত্ৰ পবিত্ৰ আমাৰ নামত ৰেভাৰেণ্ড বুলি আপোনাক বিজ্ঞান দিয়া হ'ল আৰু কোৱা নিচিনা যে যদি কেতিয়াবা আপোনাৰ মণ্ডলীৰ পৰা আপোনাৰ কিবা আপুনি ৰেভাৰেণ্ড বুলি কিবা এটা ভুল কিবা হেৰি যদি আপুনি যোগ্যতা নকৰি বুলি যদি আপোনাৰ মণ্ডলীৰ পৰা কিবা এটা হ'ব পাৰিলে সেইদিনা আপোনাৰ ৰেভাৰেণ্ডৰ পৰা আপোনালোকে সেইটো অধিকাৰটো পাব গতিকে আজি আপোনাক এইটো আপোনাৰ লগত বুলি এতিয়া act of dedication of যাম আমাৰ মিনিষ্টাৰ যাক চাইডত হ'ব আৰু মিনিষ্টাৰবিলাকে নক'ব কিন্তু মইহে ক'ব আৰু কেণ্ডিডেটে আই ডু বুলি ক'ব তাৰপিছত লাষ্টত আমি সকলোৱে একেলগে ক'ম সকলোৱে একেলগে ক'ম লাষ্টত এক্ট অফ ডেডিকেশ্যনত আপোনালোকে 60% মই এক্ট অফ ডেডিকেশ্যনটো পঢ়ি দি আছোঁ কেণ্ডিডেট দুজনে আই ডু বুলি কৈ যাব আপনারও মিনিস্টার আমরা পানি in the presence of God and of this congregation, it is necessary that you should answer all sincerity of God. The question I now ask you: do you believe in one God, the Father, the Son, and the Holy Spirit? And do you confess Jesus Christ as your Savior and Lord? Do you believe in your heart that you are truly called of God into His holy ministry and to the pastoral oversight of the people of God? Do you promise to execute your ministry with all faithfulness, to preach and teach the Word of God from the Holy Scripture, to lead God's people in worship and administration of the sacrament, to tend the flock of Christ, and to do the work of an evangelist? Do you promise to be faithful in prayer and in the reading and study of the Holy Scriptures, and to lead a life worthy of the calling to which you have been called? আমি সকলোৱে কম, May the God of peace, who brought again from the dead our Lord Jesus, the great shepherd of the sheep, by the blood of the eternal covenant,
equip you with everything good that you may do His will, working in you that which is pleasing in His sight through Jesus Christ, to whom be glory forever and ever. Amen. আমি সকলোৱে একেলগে কম। Do you, the members of this assembly, acknowledge and receive on behalf of the name of your church, name of the candidate, that your church means that Brother Daniel's, Reverend Daniel's church and Reverend Seithang's church, as minister of the Church of Christ, as minister of the Church of Christ, minister of the Church of Christ, and will you work together with Him, and will you work together with Him, give Him all due honor giving Him all due honor and support in the Lord. and support in the Lord? If so, If so, will you signify your agreement by standing? you will signify your Will you signify your agreement by standing? by standing. So let us all stand up. Please, let us all stand up. And let us just give thanks to God for these two ordained ministers.